পাঠ কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম নকওঁ বাট নিচিনো বুলি। এই যাত্ৰা মোৰ অন্তহীন অবিৰত, লক্ষ্য মোৰ নীলাভ সমুদ্ৰৰ প্ৰাচুৰ্য। সাৰথিবিহীন মই যাত্ৰাই মোৰ লক্ষ্য। হ'ব পাৰে বাট অচিন, তথাপিও নকওঁ নিচিনো বুলি। খোজ ল'ম এই অচিন বাটেৰে, হয়তো সন্ধান পাব পাৰোঁ নতুনৰ, এক নতুন দিগন্তৰ, য'ত উদয় হয় নতুন সূৰুযৰ, য'ত কৰ্ণগোচৰ হয় অচিন পক্ষীৰ সুমধু কাকলি। ঘূৰণীয়া পৃথিৱীৰ বাট তেনেই চমু, লক্ষ্য হ'ব এদিন হাতৰ মুঠিত। পৰ্বতীয়া জুৰিয়ে বাট ভেটিলেও, দুৰ্গম পাহাৰৰ লতাই বেৰিলেও, মনৰ ঘোঁৰাৰ দুৰ্জয় শকতিৰে যেনি পৰ্বতৰ উচ্চ চূড়া চিৰাংকাশী। মৃত্যু যদি যাত্ৰাৰ শেষস্থল হয়, হওক চিৰ সত্যই অতি সুন্দৰ, তথাপিও খেদ থাকি যাব হৃদয়ৰ কোহত, যদিহে মৃত্যুকো জিনিলোহেঁতেন। এই যাত্ৰা মোৰ অন্তহীন অবিৰত, লক্ষ্য মোৰ নীলাভ সমুদ্ৰৰ প্ৰাচুৰ্য। সাৰথিবিহীন মই যাত্ৰাই মোৰ লক্ষ্য।